Hello, Bandirakan. আমি মাকে আপুনি এগৰাকী বিদগ্ধ ৰাজনীতি হোৱাৰ লগতে সমাজ আৰু সংস্কৃতিৰ আমি আহি গৈছো আজি মেলা যাবলৈ। ইয়াত বস্তুখিনি ওলাইছে, যি দাম 100 টকাকে কয়। এতিয়া বৰত গৈ খাম, বৰত গৈ খাম। ঠাণ্ডা দিন যে আইচক্ৰীম নিমন্ত্ৰণ হিচাপে লৈ আপুনি দেশৰ সম্পূৰ্ণ ইংৰাজী মহিলা হৈ শত সহস্ৰজনৰ জীৱনৰ সোণালী নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। অসমৰ নতুন প্ৰজন্মই আজি আপোনাক অনুসৰণ কৰি কৰ্ম সংস্কৃতিৰে নিজৰ জীৱন গঢ়িবলৈ আগবাঢ়ি আছে। ইয়াৰ বাবে আমি অতিকৈ সুখী আৰু গৌৰৱান্বিত। আপোনাৰ কৰ্মদক্ষতা, একাগ্ৰতা, সততা আৰু কৰ্তব্যনিষ্ঠতাই অতুলনীয়। আপুনি জাতিটোৰ সংকটৰ পৰা উদ্ধাৰৰ বাবে লোৱা পথ আপোনাৰ চিন্তা চেতনাৰ সমুদ্ৰ। আপুনি জাতিটোৰ সুৰক্ষাৰ স্বাৰ্থত নিজ সমষ্টিৰ হাজাৰ হাজাৰ বিঘা ভূমিৰ বেদখল মুক্ত কৰি যি সেউজী শক্তিৰ সমষ্টি চৌপাশে বিয়পি পৰিছে। তাৰ বাবে আপোনাক অসম চৰকাৰে প্ৰদান কৰি শিৱসাগৰৰ বৰগুটি অঞ্চলত ৭৭,০০০ বিঘাৰো অধিক ভূমি বেদখল মুক্ত কৰি খিলঞ্জীয়াৰ কৃষিকৰ্মৰ বাট মুকলি কৰিবৰ বাবে দায়িত্ব অৰ্পণ কৰিছে। এয়া সমষ্টিবাসীৰ বাবে অনন্য গৌৰৱৰ বিষয়। সেই কৰ্মৰ প্ৰতি আপোনাৰ কৰ্মসূচীত ঠাইকৈ ঠাই পায় ইয়াৰ উদাহৰণ শান্তিপুৰৰ কন্যকা থলুৱা উদ্যোগ, ঐতিহ্যমণ্ডিত বাৰেচৰীয়া ভাওনাৰ ৩০ কোটি টকাৰ সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ আৰু ভাওনাৰ বাবে ৫০ বিঘা ভূমি ক্ৰয়, জামুগুৰিঘাটত আন্তঃ ক্ৰীড়া প্ৰকল্প, নাগশংকৰৰ ক্ৰীড়া প্ৰকল্প আদি। আপোনাৰ কৃষ্ণভাৱনা আৰু কৰ্মদক্ষতাৰ বাবে অসমৰ ৰাইজে আপোনাক কৰ্মৰত্ন, চকীয়াৰত্ন, কৃষক কলাকাৰ, ভৰলী কোঁৱৰ আদিৰে সন্মানিত কৰাৰ লগতে অসম গাঁও বিশ্ববিদ্যালয়ে আপোনাক ডক্টৰ বিভূষিত কৰিছে। আপোনাৰ আদৰ্শ আৰু কৰ্মদক্ষতা যুগ যুগান্তৰলৈ নতুন প্ৰজন্মৰ বাবে